হেল্ল' বন্ধুসকল, বহুতে কমেণ্ট কৰি আছে যে দাদা আমাৰ আছাম পুলিচৰ যিমানখিনি ফ'ৰ্থ গ্ৰেডৰ বা চতুৰ্থ বৰ্গৰ পদ আছে, তো সেই পদৰ যিহেতু কুক হওক বা ধৰক যিখিনি ৱাটাৰ কেৰিয়াৰ হওক বা অন্য যিখিনি মানে বিভাগ আছে, তো সেই বিভাগত যিহেতু কেণ্ডিডেট মাতিছে সকলোবিলাক চেণ্টাৰতে, তাতে দেখোন ইমান কেণ্ডিডেট মাতিছে যে সেইবিলাক ধৰক এনেকৈ কাম নহ'ব নেকি বা এনেকুৱা কিবা বহুত কমেণ্ট উঠি আছিলে। চ' তাৰ বিষয়ে ভিডিঅ'টো হ'বলৈ গৈ আছে। তো বন্ধুসকল, যদি চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব ভিডিঅ'ৰ নটিফিকেশ্যনৰ বাবে। এণ্ড যদি এটা ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰে, তো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাপোৰ্ট কৰি যাব সদায় এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে, ঠিক আছে। চ' বন্ধুসকল, যিহেতু আমাৰ অসম আৰক্ষীৰ যিমানখিনি চতুৰ্থ বৰ্গৰ পদ আছিলে, তো সেই চতুৰ্থ বৰ্গৰ পদত যিহেতু হয়তো সম্ভৱ 200+ হয়তো পদ আছে, ঠিক আছে। তো সেই 200+ পদত কিমান পদ আছে বাৰু ভালকৈ মই চোৱা নাই, জাষ্ট মানে এটা আইডিয়া 200+ পদ আছে। তো সেই পদত প্ৰায় যদি চাবলৈ যাওঁ 10,000 15,000 ওপৰত ল'ৰা ছোৱালী বা 20,000 ওপৰত ল'ৰা ছোৱালী বা কেণ্ডিডেটে এপ্লাই কৰিছে, ঠিক আছে। তো এপ্লাই কৰিছে, তো যিহেতু 200 পদত যদি 20,000 30,000 যদি ল'ৰা বা ছোৱালী যদি এপ্লাই কৰিছে বা আবেদন কৰিছে, তেতিয়াহ'লে সেই ল'ৰাবিলাক, ঠিক আছে, তো সেই ল'ৰাবিলাক কি কৰিব, কাটিব কেনেকৈ বা ৰিজেকশ্যন কৰিব কেনেকৈ, তো তাৰ ওপৰত সকলোৰে মাইণ্ডত সেইটোৱে প্ৰশ্ন খেলাই আছে, ঠিক আছে। তো যিহেতু বহুখিনি ল'ৰা বা বহুখিনি ছোৱালীয়ে এপ্লাই কৰোঁতে কি কৰিছে, কিছুমানে হয়তো জাষ্ট পইচা দিছে আৰু চাৰ্টিফিকেট ওলাই আনিছে, তেনেকৈ আবেদন কৰিছে। বা হয়তো কিছুমানে পইচা দিছে, ৰেষ্টুৰেণ্টত গৈছে, চাৰ্টিফিকেট বনাইছে, তেনেকৈও আবেদন কৰিছে। হয়তো কিছুমানে স্কিললেছ বা এই যিটো স্কিল ইণ্ডিয়া আমাৰ নৰেন্দ্ৰ মোদীৰ ডাঙৰে যিটো আঁচনি এটা আছিলে স্কিল ইণ্ডিয়া, তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, তো সেই চাৰ্টিফিকেট আছে। বা যিসকলে ধৰক PhD কাম কৰি আছিলে মাষ্টাৰৰ লগত, সেইসকলে যদি চাৰ্টিফিকেট আছে। তো ধৰক যিসকলে ধৰক মিউনিচিপালিটিত ধৰক মাষ্টাৰৰ কাম কৰিছে, তো যিহঁতে সেইসকলৰ চাৰ্টিফিকেট আছে, তো সেইসকলৰ কাৰণে বহুত ভাল, ঠিক আছে। তো যিসকল ল'ৰা বা যিসকল ছোৱালী মানে যিসকল কেণ্ডিডেটৰ ধৰক স্কিল ইণ্ডিয়াৰ পৰা পোৱা যিখন চাৰ্টিফিকেট আছে, যিখন আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মানে হেৰিত যিটো মানে এটা স্কিল ইণ্ডিয়া বুলি এটা স্কিল ডেভেলপমেণ্ট বুলি এটা হেৰি আছে, তো সেই তাৰ পৰা যদি তোমালোকে যদি স্কিল ইণ্ডিয়া বুলি লিখা যদি চাৰ্টিফিকেটখন পাইছা, লাগিলে কুক হওক, ইলেক্ট্ৰিচিয়ান হওক, ৱাটাৰ কেৰিয়াৰ হওক বা অন্য যিহঁতে নহওক, যদি তোমালোকে সেই স্কিল ইণ্ডিয়াৰ পৰা যদি চাৰ্টিফিকেটখন পাইছা, তো সেই সকলো কেণ্ডিডেটত মানে ধুনীয়া হ'ব, ঠিক আছে। তো তোমালোকক সেই চাৰ্টিফিকেটখন কেতিয়াও ৰিজেকশ্যন কৰিব নোৱাৰে, ঠিক আছে। যিহেতু সেইখন চেণ্ট্ৰেলৰ পৰা অহা বা চেণ্ট্ৰেল ইছ্যু থকা সেই চাৰ্টিফিকেটখন, ঠিক আছে। সেইখন চাৰ্টিফিকেট তোমালোকৰ যদি আছে, তোমালোকে মানে সেই চাৰ্টিফিকেট তোমালোক কেঞ্চেল নোহোৱা, ঠিক আছে। যদি তোমালোকে যদি ভালদৰে যদি ভাইবা বা ভালদৰে যদি স্কিললেছটো বা মানে যিটো PPT ভালদৰে দিয়ে, তোমালোকে সেই চাৰ্টিফিকেট কেঞ্চেল হ'বলগীয়া নাথাকে, ঠিক আছে। আৰু ধৰক যিসকলে ধৰক PhD যদি মাষ্টাৰ খাটি আছা বা সেইসকলে যদি সেই যদি চাৰ্টিফিকেট পাইছা PhD পৰা, বা যিসকলে ধৰক মিউনিচিপালিটি বৰ্ডত যদি কাম কৰি আছা, যদি সেইসকলে যদি ধৰক মিউনিচিপালিটি বৰ্ডৰ পৰা যদি চাফাই কৰ্মচাৰী চাৰ্টিফিকেট যদি পাইছা, ধৰক যিসকলে ধৰক PhD কাম কৰিছে, সেইসকলে যদি ৱাটাৰ কেৰিয়াৰ চাৰ্টিফিকেট পাইছা, ঠিক তেনেকুৱা ধৰণৰ মানে যিসকলে ধৰক কাম কৰি আছে মানে অলৰেডি বা যিহেতু বৰ্তমান কাম কৰি আছে, যদি সেইসকলে যদি এনেকুৱা ধৰণৰ চাৰ্টিফিকেট যদি আছে, তে সেইসকলক মানে কি হ'ল যে চাৰ্টিফিকেটত কাটিব নোৱাৰে, ঠিক আছে। কিন্তু কথা হ'ল এইটো, যিসকলে ধৰক এই মানে জাষ্ট 200 টকা দিছে, 300 টকা দিছে, 4,000 টকা দিছে, 2,000 টকা দিছে, এনেকুৱা যদি চাৰ্টিফিকেট ওলাইছে, হয়তো সেইসকলক কাটিব পাৰে, ঠিক আছে। তো সেইসকলৰ হয়তো কিছুমানৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাথাকিব পাৰে চাৰ্টিফিকেটখনত, হয়তো কিছুমানৰ ধৰক তাতে চিৰিয়েল নাম্বাৰ নাথাকিব পাৰে, এনেকুৱা ধৰণৰ বহুত মানে প্ৰব্লেম দেখা দিব। আৰু সেনেকুৱা যদি থাকে সেইসকলক কাটিব পাৰে। কিন্তু যিসকলৰ ধৰক স্কিল ইণ্ডিয়াৰ চাৰ্টিফিকেট আছে বা যিসকলৰ ধৰক PhDৰ চাৰ্টিফিকেট আছে বা যিসকলৰ ধৰক মিউনিচিপালিটিৰ চাৰ্টিফিকেট আছে, তো সেইসকলৰ কাৰণে ভাল। তো সেইসকলে যিসকলৰ মানে সেই চাৰ্টিফিকেটখন আছে, তো সেইসকলে ভালদৰে মানে যিটো টেটতে তোমালোকে এপ্লাই কৰিছা বা যিটো টেটতে মানে আবেদন কৰিছা, তো সেই টেটৰ যিটো TPT হয় বা যিটো PhD হয়, ভালদৰে তোমালোকে দিবা, ঠিক আছে। তোমালোকক মানে সেই চাৰ্টিফিকেটখনত মানে কাটাৰ চান্স নাথাকে। সেই চাৰ্টিফিকেটখন যিহেতু আমাৰ ষ্টেট লেভেলৰ হয়, যিখন আমাৰ PhD হওক বা যিটো আমাৰ মিউনিচিপালিটি হওক বা যিটো আমাৰ ৱাটাৰ কেৰিয়াৰ পৰা দিয়া হয়, সেইটো আমাৰ ষ্টেট লেভেল হয়। আৰু যিটো স্কিল ইণ্ডিয়াৰ পৰা পাইছা, সেইটো হ'ল চেণ্ট্ৰেল লেভেলৰ চাৰ্টিফিকেট। তো সেই চাৰ্টিফিকেট কেতিয়াও কাটিব নোৱাৰে। তো যিসকলৰ এই মানে এইখিনি যদি চাৰ্টিফিকেট আছে, তোমালোকে ভালদৰে মানে স্কিল বা যিটো তোমালোকৰ প্ৰফিচিয়েঞ্চি টেষ্ট সেইটো ভালকৈ দিবা, ঠিক আছে। তো তোমালোকক কাটিব পৰা চাৰ্টিফিকেট নাথাকে। তো যদি তোমালোকৰ যদি স্কিল আৰু যিটো তোমালোকৰ যিটো TPT বা যিটো তোমালোকৰ PhD টো ভালদৰে দিয়া, তোমালোকৰ বহুত ভাল হ'ব, ঠিক আছে। তো যিসকলৰ এই চাৰ্টিফিকেটখন আছে, ধুনীয়াকৈ TPT টো দিবা বা কোনো যিসকলৰ আছে বা যিসকলৰ আছে, তো সেইসকলৰ ভালদৰে TPT টো দিবা বা ভালদৰে PhD টো দিবা। ভালদৰে যদি কিবা কিবি সোধে ভালদৰে মানে ভাবি চিন্তি উত্তৰ দিবা, ঠিক আছে। যিহেতু কি হৈছে, এদিনত প্ৰায় বহু কেণ্ডিডেট মাতিছে। প্ৰায় যদি চাবলৈ যাওঁ এদিনত 600 400 500 300 এনেকৈ কেণ্ডিডেট মাতিছে, ঠিক আছে। তো এইটো হিচাপত চাবলৈ যাওঁ বহুখিনি কেণ্ডিডেট হৈছে। তো সেইবাবে যদি এদিনত যদি 600 কেণ্ডিডেট মাতিছে ন, সেই এদিনত 600 কেণ্ডিডেটৰ মাজত 10জনে চিলেকশ্যন হ'ব, ঠিক আছে। তো 600 কেণ্ডিডেটৰ ভিতৰত 10জন হ'বৰ কাৰণে কি বহুত ভালকৈ তোমালোকে TPT টো বা PhD টো ভালদৰে দিব লাগিব। চ' সেইবাবে যদি তোমালোকৰ সেই চাৰ্টিফিকেটখন যদি আছে, স্কিল ইণ্ডিয়াৰ চাৰ্টিফিকেটখন আছে, তেতিয়াহ'লে তোমালোক ভালদৰে TPT আৰু PhD টো ভালদৰে দিবা, ঠিক আছে। কাৰণ তোমালোকৰ 600জনৰ ভিতৰত 10জন হ'ব লাগিব, ঠিক আছে। বা 400জনৰ ভিতৰত 8জন হ'ব লাগিব, ঠিক আছে। তো সেইবাবে ভালদৰে তোমালোকৰ TPT টো মানে দিবলৈ চেষ্টা কৰা, ঠিক আছে। যদি ভাবিছা যে সেই চাকৰিবিলাক মানে কিবা বেলেগ প্ৰক্ৰিয়াত যাব নেকি, তো সেনেকুৱা ধৰণৰ নহয়। তো যিহেতু ৰিগেলি হৈ আছে, তো সকলোবিলাক তো যিহেতু আছাম পুলিচৰ হ'ল বুলি যে আছাম পুলিচৰ হেৰিটো পাতিব নহয়, আছাম পুলিচৰ ইণ্টাৰভিউ, তো AF মানে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ তাতেও পাতিছে হেডকোৱাৰ্টাৰ। তো সেইবাবে ভালদৰে তোমালোকৰ TPT আৰু PhD দিবলৈ চেষ্টা কৰা, ঠিক আছে। ভিডিঅ' চাই কেনে হ'লে কমেণ্ট কৰি জনাব। আৰু যদি
অন্য যদি ভিডিও লাগে এপি আৰু ৰাইডাৰ মেছেঞ্জাৰৰ বাবে কমেণ্ট কৰিব, কনষ্টেবলৰ বাবে কিবা টিপছ লাগে কমেণ্ট কৰিব, ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। হোৱাটছএপৰ গ্ৰুপত যদি নহ'ব ভাবিছে ডিছক্ৰিপশ্যন লিংক আছে, তাতে ভিজিট কৰিব পাৰে, হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰে। আৰু যদি কিবা কৰিব লাগে ইনষ্টাগ্ৰামত যাওক, অসম চাৰ্চ কৰক, নহ'লে ডিছক্ৰিপশ্যন লিংক আছে, তাতে পেজটো ভিজিট কৰিব, ফ'ল' কৰিব আৰু মেছেজ কৰিব, মই ভিডিঅ' দি থাকিম। ঠিক আছে, বাই বাই, নেক্সট ভিডিঅ'ত আকৌ আহিছোঁ। জয় অসম।